অন্তৰখন চুই যোৱা পাহাৰ কেতিয়াও পাহৰিব নোৱাৰা প্লেচৰ নামেই হ'ল মেঘালয়। আৰু আমি ইয়াক স্কটলেণ্ড অফ দ্য ইষ্ট মিনছ পূৰ্বৰ স্কটলেণ্ড বুলিও জানো। চ' মেঘালয় চেৰাপুঞ্জী বহুত ধুনীয়া প্লেচ হয়। মেঘালয়ক আমাৰ নৰ্থ ইষ্টৰ বেষ্ট টুৰিষ্ট প্লেচ বুলিও জনা যায়। চ' আগলৈ ভিডিঅ'টো চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই জুৰি ব্লগ চেনেল। সকলে ভালে আছে। আজি ছেকেণ্ড ডে। চ' ইয়াত মই খোৱাৰ পৰা উঠিছোঁ। ইয়াতে ইমান ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে, কুঁৱলী পৰি আছে। আপোনালোকক এতিয়া মই ভিউটো দেখুৱাম। বহুত ধুনীয়া লাগিছে ইয়াত থাকি। চ' আজি আমাৰ চেৰাপুঞ্জী ফাৰ্ষ্ট মৰ্ণিং হয়। ভেৰি গুড মৰ্ণিং চেৰাপুঞ্জী। চ' আমাৰ হোটেল ৰুমৰ খিৰিকী দি বহুত ধুনীয়া ভিউ পইণ্টটো দেখা পায়। চ' আপোনালোকক মই বাহিৰৰ ভিউ পইণ্টটো দেখাই দিছোঁ। ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা বতাহ মাৰি আছে। আমি এতিয়া তললৈ গৈ আছোঁ। তললৈ যাম। সিহঁত দুইজন আগৰ পৰা তলতে আছে। চ' আমিও গৈ আছোঁ এতিয়া। এইখন আমাৰ হোটেল হয়। হোটেলখনৰ নাম হ'ল কনিফেৰাছ হোটেল। এইখন চহৰত আছে। হোটেলখনৰ ফ্ৰণ্টতে এখন সৰু ৰিভাৰ আছে আৰু ধুনীয়াকৈ পানীবোৰ গৈ আছে। চাই খুবেই ভাল লাগিছে। আৰু আমাৰ হোটেলখনৰ ফ্ৰণ্টৰ ভিউ পইণ্টটো বহুত ধুনীয়া। আজি ৱেডাৰটো বহুত ধুনীয়া, ঠাণ্ডা ঠাণ্ডা লাগিছে আৰু বৰষুণো দি আছে। চ' ছাতি লৈ আছোঁ এয়া। আৰু আমি ভিডিঅ' ফটো উঠিছোঁ অলপ ইয়াতে। আজি আমাৰ ফাৰ্ষ্ট ভিজিট হ'ল চেৰাপুঞ্জীৰ গাৰ্ডেন অফ কেভছ। ইয়াক অসমীয়াত আমি গুফাৰ বাগিচা বুলি কওঁ। তালৈকে আমি গৈ থাকিম। তাৰ পৰা আমি ৱাটাৰফলছবোৰ চাবলৈ যাম। আমি বাহিৰৰ পৰা ভিতৰলৈ আহি গ'লোঁ। তাতে বহুত জোৰকৈ বৰষুণ আহি আছিল আৰু এতিয়া গা চা ধুই আমি ওলাই যাম ইয়াৰ ঠাইবোৰ চাবলৈ কাৰণে। আপোনালোকে আগলৈ মই ভিডিঅ'টো চাই থাকিব। ধুনীয়া ধুনীয়া লোকেশ্যনবোৰ ইয়াৰ ঠাইবোৰ দেখা পাব। ওলাই আহিলোঁ এতিয়া চাবলৈ যাম। বহুত কুঁৱলী পৰি আছে। আমি এতিয়া গৈ আছোঁ। ওলাই আহিলোঁ। আমি চাৰিজনে মিলি ইয়াতে মেগী খাই আছোঁ। আমি এতিয়া গাৰ্ডেন অফ কেভছ তাতে সোমাইছোঁ। চাওঁ, বতৰটো ধুনীয়া। ইয়াত ছাতি লৈ আহিলে ভাল, নাহিলেও 20 টকাত ভাড়া দিয়ে, লৈ ল'ব পাৰি, ডাঙৰ ডাঙৰ দিয়ে। আমি তলত গৈ আছোঁ। এই গাৰ্ডেনটো 2,70,000 স্কুৱাৰ ফিটত আছে। বহুত ডাঙৰ এৰিয়া হয়। চ' এইটো 2010ত টুৰিষ্টৰ কাৰণে অ'পেন কৰা হৈছে। আগত অ'পেন কৰা নাছিল। চ' আগলৈ গৈ আছোঁ। আগলৈ চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। অনা হৈ আছে গোফাত। ৰিভাৰ নিচিনা সৰু ৰিভাৰ টাইপে হয়। আমি এতিয়া এই গুফাটোৰ ভিতৰেদি সোমাই গৈ আছোঁ আৰু এই গুফাটোৰ ভিতৰেদি সোমাই বাহিৰলৈ ওলাই যাম। তাতে লাইটটো লগাই দিছে পোহৰৰ কাৰণে, কাৰণ গুফাৰ ভিতৰতো আন্ধাৰ হয়।
অঁ তুমি লোৱাচোন এইটো আন্ধাৰ ইয়াৰ ওপৰেদি উঠি যাব লাগিব Mama ulai hilo tet nong paluhi. Spot nong 7 paluhi aru. Spot nong 7. এইখন হ'ল বাঁহৰ দলং বহুত দীঘল হয় দলংখন ইয়াৰ আগেদি গৈ থাকিলে মানে আমি পালো দাবাই বুলি এটা ৱাটাৰ এই ৱাটাৰটো খালে বেমাৰ ভাল হয় বুলি ইয়াতে লিখা আছে আমি চাৰিজনে এই ৱাটাৰটো খাইছো আপোনালোকেও আহিলে খাব পাৰে বেমাৰ ভাল হয় বুলি লিখা আছে কাৰণ এক্সিট নং 11 হয় এইটো দেখাই দিওঁ আপোনালোকক হাত চেপত আছে এতিয়া আমি ৰিটাৰ্ণ হ'লো কিন্তু দেখিছে ঘপককৈ কুঁৱলী আহি গ'ল ইয়াৰ ৱেডাৰটো এনেকুৱাই ফটককৈ ৰ'দ দিয়ে আকৌ ফটককৈ কুঁৱলী আমি গাৰ্ডেন অফ কেপছৰ পৰা আহিটা বেলেগ এটা লোকেশ্যনলৈ আহিলোঁ সেই ৱাটাৰফলছটো দেখা পাইছেনে সেই ৱাটাৰফলছটোলৈকে আমি যাম বহুত তলত আছে আমি তললৈ গৈ আছোঁ আমি ৱাটাৰফলছটো ওচৰলৈকে আহি পাই গ'লোহি বহুত তলত আছে ৱাটাৰফলছটো ভাল লাগিছে তললৈ আহি পেলাই ইয়াতে বহুত মানুহ আছে মানুহবোৰো আহিছে তললৈকে আমি বহুত তললৈকে নামি আহিছিলোঁ সেই যে ঘৰটো দেখিছেনে টিংটো ওলাই আছে আমি তাৰ পৰা তললৈকে নামি আহিছোঁ আমি এতিয়া বেলেগ এটা লোকেশ্যনলৈ আহিলোঁ ইয়াতে ধুনীয়া ৱাটাৰফলছ এটা আছে বহুত ডাঙৰ এই ৱাটাৰফলছটোৰ নাম হ'ল চাডং এই ৱাটাৰফলছটো চাবলৈ বহুত মানুহ আহে দেখিছে বহুত গাড়ী আছে ইয়াতে পাৰ্কিং প্লেচটো আছিল বহুত গাড়ী আমিও গৈ আছোঁ আগলৈকে ৱাটাৰফলছটো চাবলৈ কাৰণে এইটো হ'ল ভিউ পইণ্ট এইখনৰ পৰা ভিউ পইণ্টটো দেখা পায় ইয়াৰ পৰা বহুত তলত যাব লাগিব এইটো মেইন ৱাটাৰফলছটো হয় ইয়াৰ তললৈকে মই যাব নোৱাৰিলোঁ সিহঁত দুজন গ'ল আৰু মোৰ হাজবেণ্ডটো মোৰ লগতে যাব নাপালে মই নোৱাৰিলোঁ কাৰণে আমি তলৰ পৰা বেলেগ এটা ৰাস্তাত দি গৈ আছোঁ বেলেগ এটা ৰাস্তাইদি আহি গ'লোঁ মেইন জেগালৈ গৈ আছোঁ আৰু খোজকাঢ়িবলৈ নোৱাৰা হৈ গৈছিলোঁ লাঠিডাল লৈ খোজকাঢ়ি গৈ আছোঁ আমি তাৰ পৰা এটা বেলেগ এটা ভিউ পইণ্ট ৱাটাৰফলছলৈ আহিলোঁ এই ভিউ পইণ্টটো আৰু ৱাটাৰফলছটো বহুত ধুনীয়া আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ এতিয়া বেলেগ এটা ঠাই চাবলৈ যাম আমি 7 চিষ্টাৰ ফলছ পালোহি এই 7 চিষ্টাৰ ফলছ চাবলৈ কাৰণে বহুত ধুনীয়া ভিউ পইণ্টটো এয়া 7 চিষ্টাৰ ফলছ তাৰ লগতে কবিবোৰো আহি আছে
এই জাষ্ট ইমান ধুনীয়াকৈ ভিউ পইণ্টটো চাই আছিলোঁ, লগে লগে কুঁৱলীবোৰ আহি ঢাক খুৱাই দিলে ভিউ পইণ্টটো। সেয়া ছাইডতে দোকানবোৰো আছে আৰু মানুহবোৰো বহুত আহিছে চাবলৈ কাৰণে। দিনটো আজি চেৰাপুঞ্জী চালোঁ, ভাল লাগিল, ভাগৰ লাগিল বহুত। আৰু এতিয়া ৰুমলৈ আহিলোঁ, ভাল লাগিল। আপোনালোকেও আহিব চাবলৈ, বহুত ধুনীয়া ধুনীয়া ঠাই আছে, কিন্তু এদিনতে খতম নহয়, কেইবাদিনো আহিব লাগিব ইয়াতে। আৰু ভাল লাগিল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।